আকাংক্ষিত আছে আপনি উত্তর পাওয়ার পিছত আপনি কেনেকুৱা মানে সর্বপ্রথমে আমার মাননীয় মুখ্যমন্ত্রী আর আমার রাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। আৰু মই যেতিয়া মোৰ নামটো ঘোষণা হৈছে তেতিয়া মই ভাবিছো যে দলে আমার প্রতি আস্থা মোৰ প্রতি রাখিছে। আৰু লগে লগে মোৰ এনেকুৱা ফিল এটা হৈছে যে আজিৰ পৰা মোৰ গুমাৰ দায়িত্ব বহুত দায়িত্ব বাঢ়িল, গধুৰ দায়িত্ব বাঢ়িল, যিটো দলে আজি মোক ইমানখিনি বিশ্বাস ভৰসাত লৈ যে মোক আজি গুমা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। তো মই ভাবো যে আজিৰ পৰা মোৰ বহুত গধুৰ দায়িত্ব। তাৰ কাৰণে মই বিশেষকৈ মই যে টিকেট যে পাইছো তাৰ কাৰণে বিশেষকৈ মই গুমাবাসী ৰাইজক ধন্যবাদ দিব লাগিব। নেৰাজ নেপৰা বৰষুণৰ মাজত সেইদিনা মুখ্যমন্ত্ৰী মহোদয় যিদিনা আহিছিল সেইদিনা ইহঁতে এনেকুৱা উৎসাহ দেখাইছে আৰু ইমান জোশ দেখাইছে, তাৰ কাৰণে মই ভাবো যে মই টিকিট পাবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই গুমাবাসী ৰাইজক অন্তৰৰ পৰা মই ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো। আপনি যেটা এইদৰে বিজেপিত প্ৰাৰ্থী হয়, আপুনি ৰাইজৰ কাষত কি উদ্দেশ্য লৈ আগবাঢ়িব? বিজেপিৰ মানে ইমান এজেন্ডা আছে, আপুনি ৰাতিপুৱাৰ পৰা ক'লে ৰাতিলৈকে শেষ নহয়। বিজেপিয়ে ইমান কাম কৰিছে, খালি আপোনাৰ এনেকুৱা কাম নহয় যে আঁচনি আঁচনি বুলি নহয়, যে ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাত আমাৰ বিজেপি দলেই কাম কৰিছে। তাৰ কাৰণে মই ভাবো বিজেপি বুলি ক'লে ৰাইজৰ একদম অন্তৰত আছে, হৃদয়ত আছে। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মদক্ষ, সর্বশ্রেষ্ঠ, সর্বকালের সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী, এখেতে থাকা বা এখেতের কর্মত আমি রাইজৰ ওচৰত লৈ যাব নালাগে। এজন বাচ্চাও জানে, যে 3 বছৰৰ বাচ্চাও জানে যে আমাৰ মুখ্যমন্ত্ৰী জন কৰ্মদক্ষ। দেখা গৈছিলে গুমা সমষ্টিৰ দ্বিতীয় দুৰ্গ আছে আৰু যোৱা বছৰ কংগ্ৰেছৰ আছে, এতিয়া বিজেপিয়ে উদ্ধাৰ কৰিব পাৰিব? মই ভাবো যে কালি ৰাতি আমি টিকিট লৈ অলমোস্ট 4টা ওচৰা-ওচৰি পাইছো দলগাঁৱত। আমাৰ তাত চাইছো 400-500 মানুহ, এই মহিলা বাচ্চা চবে ৰখি আছে। তেতিয়া মই দেখি পেলাই মোৰটো অলপ এনেকুৱা লাগিছে, ইমান কষ্ট কৰিছে মানুহখিনি। আৰু তেতিয়া ইহঁতৰ জোশ চাই এনেকুৱা লাগিছে যে গুমা সমষ্টি এনেকুৱা নহয় যে আপুনি খালি জিকিম, মানে খুব ভালকৈ গোটেই বিটিআৰত এটা মাৰ্জিন ৰাখি পেলাই গুমা সমষ্টি জয়ী হ'ব বিচাৰে।